ইমান দিনে আপোনালোকে শুনি আছিল, আজি আপোনালোকক লাইভ প্ৰুফ দেখুৱাইছোঁ। চাওক, কোনো ইয়াতে নাটক কৰা নাই, আৰু শক্তি যে আছে বা শক্তিৰ যে কিবা যে কাম কৰাব পাৰি, আপোনালোকক লাইভ প্ৰুফ দেখুৱাইছোঁ। চাওক, সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকক দিবলৈ গৈ আছোঁ চুৰবিৰা শক্তি লাইভ প্ৰুফ। আৰু আপোনালোকক বহুতে মোক কমেণ্ট কৰি জনাই আছে, আপুনি এইবিলাক কাম কৰে নে নকৰে, বা আপোনাৰ শক্তি আছে নে নাই। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনোৱাৰ এইটোৱেই উদ্দেশ্য, যাতে আপোনালোকেও চাওক, এনে মুখেদি কোৱা কথাটো আৰু প্ৰেক্টিকেলি কৰা কথাটো বহুত ডিফাৰেঞ্চ। তাৰ কাৰণে আপোনালোকক আজি মই দেখুৱাবলৈ গৈ আছোঁ। চাওক, যদি আপোনালোকে ইয়াতে বিশ্বাস কৰে বা নকৰে, কিন্তু আপোনালোকক মই প্ৰুফ হিচাপত আপোনালোকক দি দিলোঁ। এতিয়া আপোনালোকে বিবেচনাটো আপোনালোকে কৰক। মই এনে নাটক কৰি কিনে কোৱা বস্তু নহয়, এইটো লাইভ প্ৰুফৰ সৈতে আপোনাৰ ডেট বাই ডেট দিছোঁ। চাওক, এই ডেট লেখা আছে, আৰু কোনে এইটো কাম কৰিব পাৰিব, সেইটো আপোনালোকে যিবিলাকে এই সংক্ৰান্তত নলেজ আছে বা এই সংক্ৰান্তত জানে, তেখেতসকলে নিশ্চয় গম পায় এই নেমুৰ শক্তি কিমান, বা নেমু এটা দাঙি দিয়াটো কিমান শক্তি। আৰু যোনে নাজানে, তেতিয়াহ'লে আপোনালোকে ভালকৈ চাই লওক এই কেনেকুৱাকৈ কৰা হয়। চাওক, দেখিছে নহয় আপোনালোকে, ইয়াতে মই জাষ্ট মন্ত্ৰ মাৰিছোঁ। মন্ত্ৰ মাৰাৰ লগে লগে বস্তু ওপৰত গুচি গৈছে বা ছাইডত গুচি আহিছে। ইয়াতে কোনো মেকিং কৰি বনোৱা বস্তু নহয়। আপোনালোকক লাইভ প্ৰুফৰ সৈতে দেখুৱালোঁ। আজি কেই তাৰিখ পৰ্যন্ত আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা সুধিব লগা থাকে, তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে। যিকোনো কথা মই আপোনালোকক এনচাৰ দি দিম। আৰু আপোনালোকক ইয়াতে কোনো ভণ্ডামি বা কোনো চুটামি এইবিলাক কাম নচলে। যি হয় ৰিয়েল হয়, আৰু যি কাম কৰোঁ ৰিয়েল কাম কৰোঁ। কোনোবাই ভাল পায় বা কোনোবাই বেয়া পায়, সেইটো মই নাজানো। আৰু আমি ইয়াতে মই চেনেলটো খোলাৰ উদ্দেশ্য এইটোৱে আছিল, যাতে ইয়াতে সকলো জনসাধাৰণৰ সেৱা হয়, আৰু ইয়াতে সকলো ধৰণৰ বস্তু ফ্ৰীতে পাব, কোনে ইয়াৰ পৰা পইচা লোৱা নহয়। আৰু লুপ্ত হৈ যোৱা মায়ঙৰ তন্ত্ৰ মন্ত্ৰ আৰু সাধনাৰ বিষয়ে যদি আপোনালোকে শিকিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰ্চনেলি। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে জ্ঞান ল'ব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰি দিব। ধন্যবাদ। জয় আই অসম।